নমস্কাৰ, মই সাগৰিকাৰ মোৰ চেনেললৈ আপোনালোক সবকে স্বাগতম জনাইছোঁ। আজি হৈছে 2 ছেপ্টেম্বৰ আৰু ৰাতিপুৱাই ধাৰাসাৰ বৰষুণ। ৰাতিপুৱা শুই উঠোতে বতৰটো ভালে আছিলে, কিন্তু তাৰ পিছত ইমান জোৰতকৈ বৰষুণ আহিলে চিন্তা কৰিবলৈ ল'লোঁ দোকান যাওঁ নে নাযাওঁ। ভাবি শাৰীখনকে কোচ দি থলোঁ, যদি বৰষুণ ৰখে তেতিয়াহ'লে যাম, যদি নৰখে তেতিয়াহ'লে নাযাওঁ। তেনেকৈ শাৰীখন কোচ দি পেলাই থৈ দিছোঁ, পিন্ধিম আৰু লাহে ধীৰে। তাৰপিছত মোৰ অকণমান হেয়াৰ ফলৰ প্ৰব্লেম চলি আছিলে, কিন্তু আজি প্ৰায় এসপ্তাহ হৈছে মই ৰেমেডি এটা ইউজ কৰি আছোঁ, হোম ৰেমেডি ইউজ কৰি অকণমান ভাল পাইছোঁ বাৰু। আপোনালোকেও চাওকচোন ৰেমেডিটো কি। এইটো হৈছে আমি যোনটো চাউল ব্যৱহাৰ কৰোঁ, চাউল ধোৱা পানীটো মই এনেকৈ এটা বটলত ষ্ট'ৰ কৰি লৈছোঁ, স্প্ৰে বটল। এইটোক মই কি কৰোঁ, ৰাতিপুৱা বা ৰাতি কোনোবা এটা টাইমত লৈ ল'লেই হ'ল। ধুনীয়াকৈ মূৰটো আঁচুৰি স্প্ৰে কৰিব লাগিব, গুড়িখিনি স্প্ৰে কৰি পেলাই অকণমান মাছাজ কৰি এৰি দিব লাগিব। তাৰপিছত দেখিলোঁ বৰষুণটো ৰ'ল, বৰষুণ দিয়া নাই, বতৰটো অকণ মুকলি কৰিছে। ধুমাধুম দোকানলৈ যাবলৈ ওলালোঁ। এইটো নিছোঁ মই গাখীৰ আমাৰ কাষৰ দোকানখনত দিয়া হয়। তাৰপিছত খোজকাঢ়ি গৈছোঁ, আৰু এইটো হৈছে পিঠাগুৰি দৌল শিৱ মন্দিৰ। মই এই মন্দিৰটোৰ ওপৰত ভিডিঅ' এটা বনাই থোৱা আছে, আপোনালোকে চাই ল'ব পাৰিব। নিজৰ চেনেলত নিজৰ ভিডিঅ'কে প্ৰমোশ্যন কৰিবলৈ লাজ লাগি গৈছে পাই। তাৰপিছত বহি আছোঁ দোকানত তেনেকৈ ভিডিঅ' কৰা নহয়। তাৰপিছত সন্ধিয়া সময় ঘৰলৈ উভতিলোঁ। অকণমান সন্ধিয়া সময় দেখাই দিছোঁ, নেশ্যনেল হাইৱে 15। তাৰপিছত এতিয়া মই ঘৰ পাইছোঁহি, মনে মনে যাম, সংলাপে কি কৰি আছে চাম। গৈ পোৱাৰ লগে লগে হুলস্থুল লাগিয়ে যায়, কি আনিছা। এইজন হৈছে সংলাপৰ খুৰাওক। এওঁৰ মুখখন কিন্তু দেখুওৱা মোৰ পাৰ্মিশ্যন নাই দেই। এইবিলাক কি লিখিছা? ইয়াত সংলাপ ব্যস্ত হৈ আছে মাকৰ ভিডিঅ'ত চোৱাত। সি চাই আছে, কালি যে বনাইছিলা ভিডিঅ'টো দিলেনে বাৰু? সি চাই থাকক, আমি যাওঁ পাকঘৰলৈ। আজি ভাল ৰেচিপি এটা বনাম। ৰেচিপিটোৰ কাৰণে আমাক লাগিব বিলাহী, পিঁয়াজ, নহৰু আৰু অকণমান ডালচেনি টুকুৰা। তাৰপিছত লাগিব আমাক পনীৰ। মই লৈছোঁ ইয়াত আমুল পনীৰ, আপোনালোকে যিকোনো পনীৰ ব্যৱহাৰ কৰিব পাৰে। মই 2টা টেমা লৈছিলোঁ, ইমানখিনিমান ওলালে। তাৰপিছত লাগিব আমাক অকণমান বেচন, হয় মই ইয়াত আজি বেচন দিম। তাৰপিছত লাগিব ফ্ৰেছ আমুল ক্ৰীম। গেছটো অন কৰি কেৰাহীখন পাতি দিলোঁ। এতিয়া চাম টেম্পাৰেচাৰটো গৰম হৈছেনে নাই। তাৰপিছত ঢালি দিম মই ইয়াত তেলটো অকণ সৰহকৈ দিম, কাৰণ ইয়াতে মই ভাজিম এতিয়া অকণমান পনীৰখিনি ধুনীয়াকৈ ভাজিম। তাৰপিছত এইকেইটা কেনকেইটা যে মই পেলাই নিদিওঁ, এইকেইটাই মই ডেক'ৰেশ্যনৰ বস্তু বনাম। তাৰপিছত পনীৰখিনি ভাজি লৈছোঁ, ভাজি পেলাই এতিয়া কাঢ়ি ল'লোঁ। কাঢ়ি পেলাই ইয়াত দিছোঁ জিৰা আৰু ডালচেনি তেলখিনিত। তাৰপিছত ইয়াত মই দিম নহৰুখিনি দিলোঁ। দিয়াৰ পিছত দিম মই ইয়াত পিঁয়াজ দিয়াৰ পিছত অকণমান ভাজিম। ভজাৰ পিছত পিঁয়াজটো অকণমান সিজাৰ সময়ত বিলাহীখিনি ঢালি দিম। বিলাহীখিনি দিয়াৰ পিছত অকণমান লৰাই দিম, বগৰাই থাকি তাৰপিছত যদি সিজি গ'লে আমি এইখিনি কাঢ়ি থৈ দিম। কাঢ়ি থৈ পেলাই অকণমান প্লেট এখনত উলিয়াই ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হৈ পেলাই এতিয়া মই যাদু এটা দেখাম। এইটো যাদু, পিচি দিলোঁ। পিছাৰ পিছত আমি এইখিনি আগৰ তেলখিনিত এই পেষ্টখিনি দি দিম। দি পেলাই ভাজি থাকিম অকণমান সময়। তাৰপিছত ইয়াতে এড কৰিম অকণমান পানীখিনি দি দিম।
পানীখিনি দিয়াৰ পিছত অকণমান লৰোৱাৰ পিছত ইয়াত এড কৰিম বেচনখিনি, ফেটি থোৱা বেচন মই ফেটি থৈছিলোঁ, বেচনখিনি ইয়াত এড কৰি দিম। এড কৰি পেলাই ভালকৈ লৰাম, অকণমান সিজিবলৈ দিম। ইয়াত ঢাকনা নামাৰোঁ। তাৰপিছত দিম হালধি দিয়াৰ পিছত দিম আমি ইয়াত গৰম মছলা, জিৰা পাউডাৰ দিম। জিৰা পাউডাৰ দিয়াৰ পিছত দিম গৰম মছলাৰ পিছত দিম আমি অকণমান চিকেন পাউডাৰ দিলে টেষ্টটো ভাল আহে। আৰু ইয়াত আপোনালোকে জলকীয়া গুড়িও ব্যৱহাৰ কৰিব পাৰে। মই ব্যৱহাৰ কৰা নাই কাৰণ সংলাপেও খাব আৰু সি জ্বলা খাব নোৱাৰে, সেইকাৰণে আমি কেঁচা জলকীয়া লৈয়ে খাওঁ। দালি তৰকাৰী ইয়াত একো জ্বলা নিদিওঁৱে। তাৰপিছত এইখিনি দি পেলাই আমি অকণমান সময় ভাজি থাকিম, কাৰণ মছলাখিনিতো হ'ব লাগিব। অতি দৰকাৰী বস্তু নিমখটো সোৱাদ অনুযায়ী দি দিব। তাৰপিছত আৰু অকণমান দিব চেনিটো দিলে টেষ্টটো অকণ ভাল আহে, মই ভাল পাওঁ, আপোনালোকে স্কিপ কৰিব পাৰে। তাৰপিছত ভালকৈ ভাজি পেলাই যদি চাব কাষৰ পৰা যদি লাগি আছে তেতিয়াহ'লে ভাজি থাকিব, আৰু যদি তেলটো এৰি দিয়ে তেতিয়াহ'লে তাত এড কৰি দিব পনীৰখিনি। মই ধুনীয়াকৈ পনীৰখিনি ইয়াত এড কৰি দিলোঁ। এড কৰি পেলাই অকণমান সময় ভাজি পেলাই ইয়াত মই এড কৰিম এইটো পানী অকণমান এড কৰিম। পানীটো এড কৰি পেলাই অকণমান সিজিবলৈ দিম। তাৰপিছতহে মই এড কৰিম ইয়াত আমুল ক্ৰীমটো দি পেলাই আমি লৰাই দিম। আৰু আমুল ক্ৰীমটো দিয়াৰ পিছত জুইত বেছি সময় ৰাখিব নালাগে। তাৰপিছত দিম ধনিয়া পাতেৰে গাৰ্নিচিং কৰি দিম। গাৰ্নিচিং কৰাৰ পিছত আমাৰ ডিছটো হৈ গ'ল ৰেডি। খাবলৈ কিন্তু বহুত টেষ্টি হৈছিলে, এবাৰ ট্ৰাই কৰি চাবচোন, খাই ভাল পাব। তাৰপিছত কালি হ'ব 3 ছেপ্টেম্বৰ, কালি সংলাপৰ বাৰ্থডে'। কাইলৈ বাৰ্থডে' কাৰণে মই এটা বেলেগ ব্লগ বনাম, তাতো মই ৰেচিপি শ্বেয়াৰ কৰিম। যদি ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।